हाय फ्रेंड्स, आज मैं आपनालोকক बनाई देखुवाम जिलेबी। एकेबारे सहजते और कम समयते केनेকৈ बनालो आहकचोन चाও। तार বাবে মই লৈছো एबाटी मैदाखिनि এনেকৈ बाटी एटाते মই साली ललो। एते याते মই बेकिंग पाउडार दिसु आधा चामच। खिनि এনেকৈ पानी অলপ অলপ দিব। लाहे लाहे खिनि এনেকৈ गुट्टी लबो। एखिनि भालदरे गुट्टी ललो হৈ গল। ইয়াতে মই ইনো ব্যৱহাৰ কৰিম। এনে জেলেপি বনাবলৈ হলে আগতীয়াকৈ গুটি থব লাগে, এখিনি ভালদৰে গুলি থব লাগে ৰাতিয়ে, পিছদিনাখন বনাব পাৰি। আৰু আজি মই আপোনালোকক বনাই দেখুৱাম লগতে গুলি লগতে কেনেকৈ বনাব পাৰি জেলেপি। সেই কাৰণে মই এক পেকেট ইনো লৈছো, এখিনি ইয়াতে দি দিছো। এতে এখিনি ভালদৰে মিহলি কৰি লব। এতে এখিনি এনেকৈ ভালদৰে মিহলাই ললো। দেখিছে অলপমান ফুলি গৈছে। এতে ইয়াতে মই অকনমান ফুড কালাৰ ব্যৱহাৰ কৰিছো, অৰেঞ্জ কালাৰ। আপোনালোকে ইয়াৰ বদলি হালধি গুড়াও অকমান দিব পাৰে। এতে এখিনি চাওক মোৰ মিশ্ৰণটো ৰেডি হৈ গৈছে। মই ইয়াতে ডাঙৰ কাপটোৰে 1 কাপ চেনি লৈ আৰু আধা কাপ পানী লৈছো। আৰু ইয়াতে মই এটা ইলাচি দি দিছো। এতিয়া এখিনি উতলিছে, মই ইয়াতে অকনমান ফুড কালাৰ দি দিছো। এতিয়া এখিনি হৈ গৈছে, মই গেছটো অফ কৰি দিম। আৰু এখিনিতে আকৌ এবাৰ ভালদৰে মিহলাই লম। এতিয়া এনেকৈ এটা প্লাষ্টিকৰ ঠুঙা মই এনেকৈ গ্লাছৰ ভিতৰত সোমোৱাই লৈছো। এখিনি ইয়াতে এনেকৈ বাকি দিম। এতিয়া এখিনি এনেকৈ লৈ লৈছো। এতিয়া কেৰাহী এখনত মই অলপমান ৰিফাইন তেল লৈছো। চাওক মই এনেকৈ ভাজি ললো, তাৰ পাছত চেনি পানী দি দিম গৰমে গৰমে। এতিয়া এখিনি চাওক আমাৰ জেলেপি ৰেডি হৈ গল। আপোনালোকে যদি মোৰ ভিডিওটো চাই ভাল পালে তেনেহলে প্লিজ লাইক কৰিব, কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰি দিব।